নতুন বছৰ সোমাইছে বুলিয়ে ইমান আনন্দ ফূৰ্তি কিয়? কেৱল কেলেণ্ডাৰখনহে সলনি হ'ব। আপোনাৰ কপাল, ভাগ্য, সমস্যা সকলোবোৰতো আগৰ দৰেই থাকিব। আপুনি যদিহে এই সকলোবোৰ সলনি কৰিবলৈ চেষ্টা নকৰে, যদিহে আপুনি কঠোৰ পৰিশ্ৰম নকৰে। জীৱনত সফল হ'বলৈ এই তিনিটা বস্তুৰ বহুত প্ৰয়োজন। 1. কঠোৰ পৰিশ্ৰম। 2. অবিৰত চেষ্টা চলাই যোৱা। 3. আপোনাৰ বিচাৰ বুদ্ধি। অলপ সাহস পালে, অলপ প্ৰেৰণা পালে, অবিৰত চেষ্টা চলাই থাকিলে এজন সাধাৰণ মানুহে অসাধাৰণ কাম কৰিব পাৰে। নিজৰ ওপৰত বিশ্বাস থকাটো বৰ প্ৰয়োজনীয় কথা। আপুনি যদিহে পথ বিচাৰি পোৱা নাই অতিক্ৰম কৰিবলৈ, তেন্তে পথটো আপুনি নিজেই তৈয়াৰ কৰি লওক। জীৱনত বৰ বেছিকৈ বিশ্লেষণ কৰিবলৈ নাযাব, কাৰণ এইটোৱে যে এই জীৱনক আৰু বেছিকৈ জটিল কৰি তোলে। বেছি খং লৈ নাথাকিব, কিয়নো এই অতিৰিক্ত খঙে আপোনাক কেতিয়াও সুখী হ'বলৈ নিদিব। খঙে আপোনাক একো দি থৈ নাযায়, খঙে আপোনাৰ পৰা সকলোবোৰ কাঢ়িহে লয়। পৰিস্থিতিৰ লগত যুদ্ধ কৰিব পৰা যায়, কিন্তু ভাগ্যৰ লগত যুদ্ধ কৰিব পৰা নাযায়। ভাগ্য বৰ অদ্ভুত, কাৰোবাক বহুত কিবা কিবি দিয়ে আৰু কাৰোবাৰ পৰা সকলো কাঢ়ি লৈ যায়। এটা গেলা আলুৱে একাধিক ভাল আলু নষ্ট কৰি দিয়ে। ঠিক তেনেদৰে এজন ভাল মানুহে বহুত ভাল মানুহৰ জীৱন নষ্ট কৰে। মানুহক আপোন বুলি ভাবিনো কি লাভ? হহুৱালে ভাবে জকাৰ, কন্দুৱালে ভাবে নিষ্ঠুৰ, ঘনিষ্ঠ হ'লে ভাবে মতলবী, আঁতৰি গ'লে ভাবে বেইমানী। মানুহ আচলতে কাৰণ অকাৰণতে সলনি হয়। কোনোবাই আঘাতত সলনি হয়, কোনোবাই অভাৱত সলনি হয়, কোনোবাই স্বাৰ্থত সলনি হয় আৰু কোনোবাই পৰিস্থিতিত। আৰু যিসকল সলনি নহয়, তেওঁলোকৰ সময় সলনি হৈ যায়। এটা সত্য কথা, টকাৰ অহংকাৰত সুখ কিনিব পৰা নাযায়, কিন্তু জীৱনত সুখী হ'ব হ'লে অজস্ৰ টকাৰ প্ৰয়োজন হয়। অনুভূতি সকলোতকৈ ভাল বস্তু। অনুভৱ যিটো স্পৰ্শ কৰিব পৰা নাযায়। ভালপোৱা ভাষাৰে বুজোৱা অসম্ভৱ। সন্মান মানুহৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। গুৰুত্ব সেইজনক দিয়ক যিজনে আপোনাকো গুৰুত্ব দিয়ে। মূল্য তাকেই দিয়ক যাৰ জীৱনত আপোনাৰ গুৰুত্ব আছে। মৰ্যাদা তেওঁক দিয়ক যিজনে নিজতকৈ বেছি আপোনাৰ কথা ভাবে। যাৰ লগত আপুনি হাঁহিছে তেওঁক পাহৰি যাব পাৰিব, কিন্তু যাৰ লগত কান্দিছে তেওঁক কেতিয়াও পাহৰিব নোৱাৰিব। সকলোৱে যে আপোনাক ভাল পাব এইটো অসম্ভৱ, কিন্তু সকলোৱে আপোনাক সন্মান কৰিব এইটো সম্ভৱ হ'ব পাৰে। মই আচলতে মানুহ দেখি সন্মান নকৰোঁ, তেওঁৰ ব্যৱহাৰ দেখিহে সন্মান কৰোঁ। বন্ধুত্ব কেতিয়াও বিশেষ মানুহৰ লগতহে হ'ব তেনে কোনো কথা নাই। যাৰ লগত বন্ধুত্ব হয় তেওঁৱেই বিশেষ হৈ যায়। এটা কথা সদায় মনত ৰাখিব, সম্পৰ্ক যিমানেই গভীৰ হ'ব আঘাতো সিমানেই কষ্টদায়ক হ'ব। আচলতে কি জানে, এই পৃথিৱীত প্ৰয়োজন অবিহনে কোনেও কাৰো লগত কথা নাপাতে। সকলো প্ৰয়োজনৰ ওপৰতহে নিৰ্ভৰশীল। খুব কম সংখ্যক লোককহে পাব যি নিস্বাৰ্থভাৱে আপোনাৰ ওচৰত থাকিব, আপোনাক প্ৰেৰণা যোগাব। নতুন বছৰটোত ফূৰ্তি কৰক, আদৰক, কিন্তু তাৰ মাজতে বিলীন হৈ আপোনাৰ উদ্দেশ্যবোৰ পাহৰি নাযাব। আপুনি আৰু কিমান দূৰ অতিক্ৰম কৰিব লাগিব আগলৈ হয়তো আপুনি নিজেও নাজানে। আপোনাৰ ভাগ্যক আপুনি নিজেই সলাব লাগিব। মনত ৰাখিব, এই পৃথিৱীত আপুনি নিজৰ নাম সন্মান উলিয়াই ৰাখিবলৈ হ'লে কঠোৰ পৰিশ্ৰম কৰিবই লাগিব। যদি কিবা এটাই আপোনাক বিৰক্ত কৰিছে, অশান্ত কৰিছে, অস্থিৰ কৰিছে, তেনেহ'লে বুজিব যে এয়াই আপোনাৰ ধৈৰ্যৰ পৰীক্ষা। এই পৰীক্ষাত সফলভাৱে পাছ কৰিবলৈ চেষ্টা কৰক। জীৱনৰ যুদ্ধত জয়ী হ'বলৈ যি যি প্ৰয়োজনীয় সকলো আছে আপোনাৰ, সেই সকলোবোৰ ভালকৈ সাজু কৰি লৈ যুদ্ধত নামি পৰক। কেৰিয়াৰত সময় দিয়ক। আজিৰ যুগত সম্পৰ্কৰ কোনো ভৰসা নাই। মানুহৰ কথাত কেতিয়াও গুৰুত্ব নিদিব। ভাল কিবা এটা কৰিবলৈ গ'লে মানুহে তাত খুঁত উলিয়াবই। মানুহে কোৱা কথাৰ আঘাত সকলো আঘাততকৈ বেছি ভয়ানক। কোনোবা আপোনাৰ জীৱনৰ পৰা আঁতৰি যোৱাৰ অৰ্থ হ'ল সঠিক মানুহক আপোনাৰ জীৱনলৈ অহাৰ ৰাস্তা বনাই দিয়া। তেওঁ যদি শুদ্ধ মানুহ আছিলেই, তেনেহ'লে কেতিয়াও আপোনাক এই যোৱাৰ কথা আহি নপৰিলহেঁতেন। গতিকে দুখ নকৰিব, বৰঞ্চ এইটো ভাবক যে যি হয় ভালৰ বাবেই হয়। মাত্ৰ আপোনাৰ পথত আপুনি শুদ্ধ হৈ থাকক। আনৰ অপকাৰ নকৰিলে আপোনাৰ হয়তো একো অপকাৰ হ'বলৈ ভগৱানে নিদিয়ে। নিজৰ ওপৰত বিশ্বাস ৰাখক, ভালে থাকক, নিজৰ লক্ষ্যত গুৰুত্ব দিয়ক। আনৰ উপকাৰ কৰিব নোৱাৰিলে অপকাৰো নকৰিব। ধন্যবাদ।